কিছু অলপ আয়োজন কৰিছোঁ। প্ৰথমতে আমি অলপ গছপুলি ৰোৱাৰ আয়োজন কৰিছোঁ। কথাটো হ'ল কি, আমাৰ স্বাস্থ্য সেৱাত আমি বিজ্ঞান পদ্ধতিৰে কেনেকৈ আমি স্বাস্থ্য সেৱাটো ইম্প্ৰুভ কৰিব পাৰোঁ, সেইটো আমাৰ মূল লক্ষ্য। চ' গতিকে আমি যে আজি দেখা পাইছোঁ ইয়াতে হস্পিটেলত মানুহ আহিছে, আগতেতো এনেকুৱা আছিলে মানুহ হস্পিটেলত অহা নাছিলে, জাৰা ফুকাহে কৰিছিলে। এইবিলাক আমাৰ অলপ চেঞ্জ হৈছে। এতিয়া আগতে হয়তো আমাৰ ফেমিলি প্লেনিংটো নাছিলে বা আমাৰ কিবা বেমাৰ চেমাৰ বেলেগত গৈছিলে, কিন্তু আজিকালি আমাৰ অলপমান চেঞ্জ হৈছে। গতিকে আমি সকলোৱে সকলোকে এটা এডুকেশ্যন এটা দিব পাৰোঁ, আমাৰ হেল্থ কৰ্মীসকল, আমাৰ ডক্টৰ চিষ্টাৰ যিমানখিনি আছে, যাতে আমি সমাজক এটা শিক্ষা দিব পাৰোঁ বা জাগ্ৰত কৰিব পাৰোঁ যে আমি বিজ্ঞান মানে চাইণ্টিফিক ৱেত আমি কেনেকৈ স্বাস্থ্য আমি উন্নত কৰিব পাৰিম, কেনেকৈ ভাল কৰিব পাৰিম, এইটো এৱাৰনেছটো ক্ৰিয়েট কৰা। আজি হৈছে বিশ্ব স্বাস্থ্য দিৱস। বিশ্ব স্বাস্থ্য দিৱসৰ দিনাখন বৰপেটা অসামৰিক চিকিৎসালয়ত কলগছিয়া ইয়াত মানে বৃক্ষৰোপণ কৰা এটা কাৰ্যসূচী কৰিছে। তো ইটুদা আছে, ইটুদা যিহেতুকে আজি বিশ্ব স্বাস্থ্য দিৱস, সেই উপলক্ষে আপুনি কেনেকৈ আপুনি ক'ব বা কেনেধৰণে আপুনি ৰাইজক বুজাব? বিশ্ব স্বাস্থ্য দিৱস হিচাপত আমি স্বাস্থ্য পৰিৱেশটো ঠিক সুন্দৰকৈ ৰাখিব লাগে। আমাৰ চাৰিওফালৰ পৰিৱেশটো ভালে থাকিলে আমি গছপুলি ৰুব লাগে বা অন্যান্য আমি চিকিৎসাৰ ক্ষেত্ৰত আমি মানুহক সজাগ কৰিব লাগে। এই ক্ষেত্ৰত আমি আজি গছপুলি ৰোপণ এটা কাৰ্যসূচী আৰম্ভ কৰিছোঁ। গতিকে আপুনি এটা যদি সৰুকৈ গান এটা শাৰী যদি গাই দিয়ে। বহুদিন বকুলৰ গুণ পোৱা নাই, বহুদিন বকুলৰ মালা গঠা নাই, বহুদিন বকুলৰ গুণ পোৱা নাই, বহুদিন বকুলৰ মালা গঠা নাই, বকুল তলত বহি বহুদিন বালিঘৰত বজা হোৱা নাই, বহুদিন বকুলৰ গুণ পোৱা নাই। বঢ়িয়া, খুব ভাল লাগিল। সুন্দৰ গানেৰেও কেতিয়াবা মানে স্বাস্থ্যৰ ট্ৰিটমেণ্ট হ'ব পাৰে। সেইটো কাৰণত মানে গানৰ এটা কলিৰে আমি মানে গান গাই থাকিলে আমি মনটো ফুটি থাকিলেহে আমি সদায় স্বাস্থ্য ভালে থাকিব। তো এইটো এটা মেডিচিন বুলি ক'ব লাগিব, মানে গানো এটা মেডিচিন। মিউজিক থেৰাপি বুলি এটা হেৰি আছেই, যেনেকৈ আমি সদায় মনটো ফুটি ৰাখিব লাগে, গান বা বাদ্য এনেকুৱা হেৰি কৰি পেলাই